নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম তেজাল চিম্ফনী। কবি বিতোপন শইকীয়া। আবৃত্তি বাস্তৱ বৰা। কবিতাৰ শেষ নাই, কাৰোবাৰ অপচন্দৰ আৰু কোনোৰ খন্তেকীয়া মুঠিৰ বালিসাঁজ। আমাৰ কবিতা, তাৰতো অভিমান নাই, কপাল প্ৰাচীৰলৈ ভীষণ জেদী সি, ছন্দহীন গম্বুজ শবদৰে কঠীয়াতলিত প্ৰেমৰ বিৰাট বিক্ৰম। ৰ'দ ঘাই আবেলিত আমি পুনৰ আঙুলি লেখোঁ। ৰ'দ ঘাই আবেলিত আমি পুনৰ আঙুলি লেখোঁ, লিখিব লগাত পৰোঁ। এই আঙুলিৰ শবদই সেয়া, যি এটা মাথো কলিজাৰ আমঠু ফালি নুসুমাল। কি নৃশংস আত্মসমৰ্পণ। স্তূপীকৃত আভিজাত্যৰ সামান্য কৈফিয়ত। স্তূপীকৃত আভিজাত্যৰ সামান্য কৈফিয়ত। অহোপুৰুষাৰ্থ জলচ্ছেদৰ দৰে একোডালি মমৰ শিখা হৈ আমাৰ কবিতা অভিমন্যু। সপ্তৰথী হৈ হানে খোচে যাৰ যদৃচ্ছা। টুকুৰাত টুকুৰ আমাৰ কবিতাৰ স, আধা তেজাল একক প্ৰাৰ্থনাত বিবেক অস্পষ্ট, নিৰ্ঘোষ এতিয়া। কোন সতে ঘোষণা কৰে সি ভাগ্যৰ দুটক যে সি লেতিয়া। কোন সতে ঘোষণা কৰে সি ভাগ্যৰ দুটক যে সি লেতিয়া। অথচ আমাৰ কবিতা নাঙলৰ শিৰলুত লুটি বাগৰ খোৱা পলস, প্ৰেমৰ শইচক তিল তিলকৈ তুলি দাঙি ধৰে। ধন্যবাদ।